খাই লওঁ ৰ'ব। এই ৰাহা এক মাংস তথাপিতো একে শাৰীতে আপোনালোকক দেখুৱাই দিছোঁ ইয়াত। নমস্কাৰ প্ৰিয় বন্ধুবৰ্গ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দি থলুৱা চলৈ। আজি এটা বিশেষ দিন আৰু এইফালে দেখিছে এটা এনিভাৰ্চাৰী কেক। দাদা আৰু বৌৰ আজি 16 বছৰ বিবাহ বাৰ্ষিকী সম্পূৰ্ণ হৈছে আৰু আমাৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। এনেদৰে সকলোৱে তেওঁলোকক মৰম দিয়ক আৰু ইজনে সিজনৰ চাহ ৰূপে থিয় হৈ থাকক। আৰু এতিয়া আমি কেকটো কাটিবলৈ গৈ আছোঁ আৰু ইমান কি বুলি ক'ম, লজিজ কেকটো খাবলৈ আমি ৰৈ আছোঁ সকলো। ব'লক কেকটো কাটি লওঁ, তাৰপিছত আপোনালোকক সকলো খানা চানা যেনেকৈ দেখুৱাই আছোঁ। আমাৰ দাদা আৰু বৌয়ে কেকটো কাটিছে। বুলি মায়ে মোক কাহ আহি গ'লগৈ। বহুত চিনাকি কোৱাই দিম দাদা বহুত একচুৱেলি ভণ্টিক দেখি গম পাই গৈছে। আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা। মই খাই লওঁ ৰ'ব। সো ফাইনেলি আমি কেকটো কাটিলোঁ আৰু কেক খালোঁ আৰু ইয়াৰ পাছত কি হয় আপোনালোকক সম্পূৰ্ণ আজি মই ভিডিঅ'ত দেখুৱাই আছোঁ। কেনেকুৱা লাগিলে কেকটো বৌ কওক? আমাৰ কেক নোহোৱাই নহ'ল। প্ৰিয় বন্ধুবৰ্গ, আপোনালোকে দেখিছে যে আমি কেকৰ মমডালো নুমাবলৈ পাহৰি থাকিলোঁ, কিন্তু হ'ব লগাখিনি হৈ গ'ল। আমি আগবাঢ়ি যাম আৰু বৌহঁতৰ লগত আমাৰ শুভেচ্ছা সদায় আছে। দুইজন এনেকৈ হেপি থাকোঁ। সেইটোৱে কেক আছিলে আজিৰ। মই এফালৰ পৰা স্নেক কৰাই দিছোঁ। এয়া হৈছে আমাৰ শান্তনু, আমাৰ থলুৱা স্বৰ মোৰ লগতে থাকে। ভণ্টি বৰ্ষাগ্নি ভাইৰেল গাৰ্ল, বৌ বৰ্ষাগ্নিৰ মাক, দাদা চিনি পাইছে। আগৰটো যদি আপোনালোকে মোৰ ব্লগ চাইছে গম পাইছে দাদাই ক'ত ক'ত মধুৰি পাৰি আছিলে। আপোনালোকে দেখিছে ক্ৰিয়েটিভিটি। আমাৰ পোৱালি আছে আৰু এইফালে আচলতে আজি জুইত বনাইছে এটা আইটেম। বৌয়ে বনাই আছে। কি বনাইছে বৌটো? পচলা আৰু মুৰ্গী জুইত বনাইছে। খোৱাৰ এটা সুকীয়া সোৱাদ। আৰু আপোনালোকে দূৰৰ পৰা চাই থাকক, আশীৰ্বাদ কৰিব, খালি লোভ নলগাব, নহ'লে পেট চলিব। বৌ ব্যস্ত হৈ আছে পুৰা। বৌ কেনেকুৱা লাগিলে কেকটো আজি? বহুত টেষ্টি ন? চেৰিটো ভাল লাগিছে। থেংক ইউ থেংক ইউ। মই জানিছিলোঁ মই ভাল হ'ব বুলি, তথাপিও অহংকাৰ নাই মানে। এইফালে প্ৰকৃতিবা ব্যস্ত হৈছে খানা বনোৱাত। প্ৰকৃতিবা নিজকে লাজ কৰিছে দেখুৱাবলৈ, তথাপিও খানা কি বনি আছে প্ৰকৃতিবা? কেকৰ চাফাই অভিযান চলি গ'ল। তাৰপৰা প্ৰকৃতিবাই ধুনীয়াকৈ সজাইছে আমাৰ বাবে চাহ খাবলৈ। ডাঙৰ ডাঙৰ ৰসগোল্লা আছে। তাৰপিছত ভাজিখিনি আছিলে, মই এইখিনি দেখুৱাম ৰ'ব আপোনালোকক। এই ৰাহা এক মাংস। এইখিনি পচলা এবাৰ দেখুৱাইছিলোঁ আপোনালোকক, তথাপিতো একে শাৰীতে আপোনালোকক দেখুৱাই দিছোঁ ইয়াত। খোৱাতহে জোৰ আৰু লগতে ইনো এটা খাব লাগিব কিবা কাৰণত যদি কাৰোবাৰ কিবা লাগে। বাকী দৃশ্যখিনি খোৱাৰ সময়ত আপোনালোকক দেখুৱাম। এতিয়া আমি চাহটো খাই লওঁ। চাহৰ বিৰতিৰ পাছত আপোনালোকক পুনৰ লগ পাই আছোঁ। এয়া চাহ, লগত আছে ৰসগোল্লা, পেৰা আৰু কেক, কাটা চামুচ সহায়ৰ বাবে। আৰু এইফালে শান্তনুৱে মোক জোকাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই ভুলত বশতঃ মানে এটা ওলাই গৈছিলে তেনেকৈ। মানুহৰ মানে জীৱনটোত ভুল হয়েই এবাৰ, মানুহ মাত্ৰে। বৌয়ে মোক লৈ আছে। হ'ব বাৰু, সকলোক লগ পাই আছোঁ অলপ দেৰিকৈ। আৰু এইখিনিৰ পৰাই আমি প্ৰেক্টিচ কৰোঁ। আৰু শান্তনুৱে এতিয়া খোল বজাই আছে আৰু দেখিছে তাবলা এয়া মোৰ, তাৰপিছত ভণ্টিৰ দোধোৰা, এইখিনি চব খেলি মেলি হৈ আছে আচলতে। কিন্তু আমি যিমানখিনি প্ৰেক্টিচ কৰোঁ, ৰিহাৰ্চেল কৰোঁ, চব ইয়াৰ পৰাই কৰোঁ। ভণ্টিয়ে বিছনাখনত বহি লয় আৰু তাৰপিছত মই এইডোখৰতে বহি আপোনালোকক ইয়াৰ পৰাই আমোদ দিবলৈ আমি যত্ন কৰোঁ। আৰু এইটোৱে হৈছে আমাৰ মিউজিক ৰুম, আৰু য'ত আমি সদায় প্ৰেক্টিচ কৰোঁ। আৰু ভণ্টি মই দেখিছে ককায়েকে ভনীয়েকে সদায় এনেকৈ আখৰা কৰি থাকোঁ আৰু আপোনালোকক আমোদ দিবলৈ যত্ন কৰোঁ। কিন্তু আপোনালোকক আমোদ দিয়াৰ উপৰিও আমি যথেষ্ট শিকোঁ ইয়াৰ পৰা। ফাইনেলি দেখিছেনে ইমান ধুনীয়াকৈ এয়া চাটনি, তাৰপিছত এইটো জলকীয়া ভাজি ন, তাৰপৰা এয়া পচলাৰ লগত মাংস, তাৰপিছত এইটো আলুৰ লগত মাংস দাদাই পূৰা দি আছে। আচলতে দাদাহঁতৰ এনিভাৰ্চাৰী আমাক আগত খাবলৈ দাদাই পূৰা আগত খাই আছে।
পাপায়া আমাৰ বকুল খুৰা আমাৰ ধুনাই পূৰা দি আছে দপদপাই ময়ো খাওঁ আপোনালোকেও নিজে নিজে খাওক আশীৰ্বাদ কৰিব লোভ নলগাব ফাইনেলি আমাৰ খানা ৰেডি এইফালে মামাহঁতি অলৰেডি খাই আছে মইহে অহা দেৰি কৰিলোঁ ভণ্টিৰ কাৰণে লগত মানে ব্লগ এটা এডিটিং কৰি থাকোঁতে দেৰি হ'ল এতিয়া মই খানাটো খাওঁ আৰু আপোনালোকেও খাওক নিজৰ নিজৰ ঘৰত বকি আনিছে আচ্ছা ছেকেণ্ড টাইম আনিছে মই প্ৰথম টাইম খোৱাই নাই মই চোৱাই নাই ঠিক আছে খাই লওঁ খাই বৈ আপোনালোকক পুনৰ লগ পাম কোৱা Hello, friends. Hello, friends. Hello, friends. মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, থাম্বছ আপ কৰিব। আচ্ছা আচলতে আপোনালোকক কৈছিলোঁ যে মই দাদাবুক এনিভাৰ্চাৰী উপলক্ষে কি দিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ মই একো দিব নোৱাৰিলোঁ কাৰণ বোকাখাটত বহু দিনৰ পৰা লকডাউন চলি আছে আৰু আপোনালোকে মোক কমেণ্টত ছাজেষ্ট কৰিব যিহেতু আমাৰ বোকাখাটত বন্ধ চলি আছে আৰু কেইদিনমানৰ পাছতে খুলিব মই বিচাৰোঁ আপোনালোকে মোক কমেণ্টত ছাজেষ্ট কৰক যে মই তেওঁলোকক কি গিফ্ট দিলে ভাল হ'ব মই প্ৰতিশ্ৰুতিবদ্ধ যে তেওঁলোকক খোলাৰ পাছতে এটা ভাল গিফ্ট মই কৰিম আৰু আপোনালোকে মোক কমেণ্ট বক্সত জনাব যে কি গিফ্ট দিলে মই ভাল হ'ব ফাইনেলি খাই বৈ আজৰি হৈ মই ভিডিঅ'টো শেষলৈ যাব বিচাৰিছোঁ আৰু এয়াই আছিলে আজি এনিভাৰ্চাৰী বিশেষ একো নাই কিয়নো আজি লকডাউন যিহেতু গোটেই বোকাখাটত প্ৰায় বহুত দিনৰ পৰা লকডাউন চলি আছে সামান্যভাৱে ঘৰুৱা আয়োজন আৰু তাকে আপোনালোকক দেখুৱাবলৈ মই যত্ন কৰিলোঁ আৰু যদিহে ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে ঘৰুৱা আমাৰ পৰিৱেশ যদিহে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ভাইটিয়ে কৈছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু থাম্বছ আপ কৰিব অতি সোনকালে আপোনালোকক এটা ভাল ভিডিঅ' লৈ এটা ভাল কণ্টেণ্ট লৈ অতি সোনকালে আপোনালোকক লগ পাম সকলো কুশলে থাকিব